অৱৰোধ ৰাইজৰ প্ৰায় 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণ কৰাৰ দাবীত ওলাই আহিল কেইবাখনো গাঁৱৰ লোক। পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। সন্দৰ্ভত অধিক খবৰ আমাক দিব আমাৰ সাংবাদিক লিটুমণি নাথে। নিশ্চয়কৈ মই যিহেতু উপস্থিত আছোঁ তেলিবস্তি 6 নম্বৰ ৱাৰ্ডত আৰু 6 নম্বৰ ৱাৰ্ডত পুৱাৰ পৰা আচলতে এই শ লোক ইতিমধ্যে ওলাই আহিছে। এখন তাৰাক আবদ্ধ কৰি ৰখা হৈছে। কেমেৰা পাৰ্চন বাবাই দেখাব, এখন তাৰাক আচলতে বন্ধ কৰি ৰখা হৈছে আৰু বিশেষকৈ গাঁৱলীয়া ৰাস্তা এটা ইতিমধ্যে 5 বছৰ ধৰি কোনো ধৰণৰ মেৰামতি নকৰাৰ পৰিপ্ৰেক্ষিতত গাঁৱৰ ৰাইজ সকলো আচলতে ওলাই আহিছে আৰু দেখা গৈছে যে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি গাঁৱৰ সকলো বুঢ়া বেঠা সকলো ওলাই আহিছে। একমাত্ৰ তেওঁলোকৰ উদ্দেশ্যটো অইন একো নহয়, এটাই মাত্ৰ উদ্দেশ্য তেওঁলোকৰ ৰাস্তা মেৰামতি কৰি দিব লাগে আৰু যিটো ৰাস্তা আচলতে গাঁৱলীয়া ৰাস্তা, এই গাঁৱলীয়া পথটো আচলতে এইদৰে তেওঁলোকে পথ অৱৰোধ কৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ দাবী এটাই এই ৰাস্তাটো নিৰ্মাণ কৰি দিব লাগে আৰু বিধায়কগৰাকীৰ যি ভূমিকা আচলতে ভূমিকাক লৈ অসন্তুষ্ট গাঁওবাসী আৰু বিশেষকৈ মোৰ ওচৰত এজন বয়সস্থ ব্যক্তি আছে। মই পোনপ্ৰথমে তেওঁৰ ওচৰলৈ গৈছোঁ। তেওঁ আচলতে কিহৰ কাৰণে পংগু হ'বলগীয়া হ'ল এই বিষয়টো চৰ্চাৰ বিষয় আৰু তেখেতৰ ওচৰলৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কিহৰ কাৰণে আজি এনেকুৱা অৱস্থা হ'বলগীয়া? মই এইটো ৰাস্তাত বেয়া পিছল খাই পেলাই মোৰ ভৰি ভাঙি গ'ল ছাৰ। আজি ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, 10 চকা 12 চকাৰ গাড়ী ইয়াত ঘুমাই থাকে। আজি কিমান দিনৰ পৰাই আমি আপত্তি জনাই আছোঁ, কিন্তু ৰাস্তাৰ ওপৰত কোনো কাণ নিদিয়ে। গতিকে মই বুঢ়া মানুহ শ্লিপ কৰি ৰাস্তাৰ ওপৰত পৰি গৈছোঁ। কি দাবী উত্থাপন কৰিছে আপুনি? মোৰ টকা পইচা বহুত খৰচ হৈ গ'ল, 1 লাখ টকাৰ ওপৰত মোৰ খৰচ হৈ গ'ল। মই গৰীব দুখীয়া মানুহ, ধাৰ ঋণ কৰি পেলাই গুৱাহাটীত গৈ পেলাই মোৰ ট্ৰিটমেণ্ট কৰিছোঁ। ৰাস্তাটো মেৰামতি দাবী লৈছোঁ। নিশ্চয়কৈ দাবী এটাই মাত্ৰ, তেওঁলোকে ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোক ওলাই আহিছে। কি ক'ব? আমি ভাবোঁ কি আমাৰ ৰাস্তাটো এইটো হ'ব লাগে। আমি সৰু কণ ল'ৰা ছোৱালীকেইটা আমাৰ বৰষুণ পৰিলে স্কুল যাব নোৱাৰে। আমি এইটো ভাবোঁ যে আমি কামত যাওঁ, কাম কৰি খোৱা মানুহ। এই ৰাস্তাত গ'লে আমাৰ সৰু ল'ৰা ছোৱালীকেইটা পৰি নাযায়, যে ডেইলি ঘূৰি আহে নাযায় যেনেকা। মই সেইটোৱে কৈ আছোঁ কি আজি 10টা বছৰৰ পৰা আমাৰ সেই ৰাস্তাখন যেনেকুৱাই আজিলৈকে আছে তেনেকুৱাই এতিয়ালৈকে আছে। আমাৰ সেইটোৱে দাবী অসম চৰকাৰৰ ওচৰত কি আমাৰ ৰাস্তা যেনেবাকৈ ভাল হ'ব লাগে, সেইটোৱে আমাৰ প্ৰতিবাদ আৰু এই প্ৰতিবাদ চলাই লৈ যাম। যিমান দিনলৈকে আমাৰ ৰাস্তা ভাল নহয় তেতিয়ালৈকে এই ৰাস্তাৰ দাবী আমি চলাই যাম। অসম চৰকাৰলৈ চলাই যাম এই দাবীখন। আৰু এজন বয়সস্থ ব্যক্তি আছে, মই দাদা আপোনাৰ ওচৰলৈ ছাৰ এইটো ৰাস্তাটো এনেকুৱা ল'ৰা ছোৱালী যাব নোৱাৰে ছাৰ। যাব নোৱাৰে সিহঁতে, স্কুল যাব বন্ধ হৈ যায়, স্কুল যোৱা বন্ধ হৈ যায় ছাৰ। এইটো ৰাস্তা যেনেকুৱা কৈছে চাওক সুন্দৰ তেনেকুৱা কিবা পৰা একদম সেই বস্তি আমাৰ ইয়াত এটাও মানুহ যাব নোৱাৰে, স্কুল বন্ধ হৈ যায়, স্কুল যাব বৰষুণ কৰি যাবই নোৱাৰে। ৰাস্তা এনেকুৱা বেয়া কৰি ৰাখিছে ৰাস্তাটো ছাৰ। এনেকুৱা ৰাস্তা যাব নোৱাৰে। নিশ্চয়কৈ আপোনাৰ ওচৰলৈ এতিয়া মোৰ একটাই কাৰণ, ৰাস্তা বনাব লাগে। আজি ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, চাইকেলেৰ পৰি হাত পাও ভাঙি যায়। লিটুমণি নাথ, আপোনাক ধন্যবাদ জনাইছোঁ।